নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ এয়া কেকৰ বেটাৰটো কেনেকৈনো মই বনাওঁ তাকে দেখুৱাওঁ আহকচোন। এনেকৈ মই 2-3টা কণী ভাঙি লৈছোঁ, দেখিছেনে? ময়ো তেনেকৈ মোবাইলত চাই শিকা বাৰু। এইফালে ইলেক্ট্ৰিকৰ সহায়ত এনেকৈ মই ভেটি লৈছোঁ। এনেকৈ অলপ দেৰি ভেটি লৈছোঁ, বেছি 2-3 মিনিটমান এনেকৈ ভেটি লোৱাৰ পিছতে এয়া চেনি দি দিছোঁ। চেনি এয়া কাপ দিছোঁ, একদম মেগাজিন কাপ নে কি বুলি কয় নাজানো আৰু দেই, কি কাপ বুলি কয় নাজানো। এনেকৈ মই ভেটি আছোঁ, ভেটি এনে বগা এটা ফেন নহালৈকে মই ভেটিয়ে থাকিম। ইয়াত দেখিছেনে চেনিবোৰ লাগি গৈছে। আকৌ এনেকৈ এৰুৱাই লৈছোঁ দেই, নহ'লে গোটা চেনিবোৰ থাকি গ'লে বহুত বেয়া হ'ব পিছত, কেকৰ বেটাৰটো ভাল নহ'ব। আকৌ ধুনীয়াকৈ আমি কৰি ল'লোঁ। এয়া দেখিছেনে অলৰেডি হৈছেগৈ আৰু হ'লেই এনেকৈ বগা হোৱালৈকে ভেটি থাকিলোঁ। তাৰপিছতে ব্যৱহাৰ কৰিম অলপ ৰিফাইন তেল। মই এনেকৈ সাঁফোৰে 3 সাঁফো 4-5-6 সাঁফোমান দিলোঁ, এনেই পৰা সাঁফোৰে মই আন্দাজত দিছোঁ দেই, কোনোতো নাই, মই আন্দাজতে দি দিছোঁ, নিজৰ চেনিটো নিজৰ সোৱাদ অনুযায়ী দিছোঁ, নিজৰ মই যিমানৰ সোৱাদৰ ভাল পাওঁ সিমানৰ দিছোঁ। ইয়াত 2 কাপ ময়দা 3 কাপ, 4 কাপ হৈছে 5 কাপ ময়দা দি লৈছোঁ। এইটো সৰু কাপ আছিলে দেই, চেনি কাপটোৱে 1.5 কাপ হ'ব। মই যোনটো চেনি কাপটোৱে দিছিলোঁ সেই কাপটোৱে 1.5 কাপ হ'ব ময়দা। তাৰপিছত এয়া মই দিছোঁ বেকিং পাউডাৰ দিছোঁ 1-1.5 চামুচ হ'ব। মই এনেকৈ বাকি দিছোঁ, মই আন্দাজ এটা আছে, এনেকৈ 1.5 চামুচ দিলোঁ। তাৰপিছতে আকৌ এইটো কেকৰ বেটাৰটো অলপ পাতলা হ'ল, পাতলা হোৱা দেখি আকৌ 2 চামুচ দি দিছোঁ। আৰু 2 চামুচ চেনি দিয়া সেইটোৱে আধাটো হ'ব, যোনটো চেনি দিয়া কাপ আছিলে সেইটোৱে আধা কাপ। তাৰপিছতে এয়া মই টিফিন বাতি এটা লৈ লৈছোঁ, টিফিন বাতিটোতে এনেকৈ ব্ৰাছে লগাই লৈছোঁ ৰিফাইন তেল অলপ। মই 2টা বেটাৰ বনাম দেই এইটো বাতিত। আচলতে মোৰ বনোৱা কেকটো আছিলে বাৰ্বি কেকত এনেকৈ হ'বই লাগিব ন ওপৰৰ ফালৰ পৰা। এনেকৈ 2টা লৈ লৈছোঁ, এয়া কাগজ ফালি এনেকৈ পাৰি লৈছোঁ 2টা বাতিতে। এইফালে টিফিন বাতিটোত 2টা বাতিতে এনেকৈ কাগজ পাৰি আকৌ ব্ৰাছডালৰ সহায়ত তেল সানি লৈছোঁ। তাৰপিছতে কেকৰ বেটাৰখিনি এনেকৈ ঢালি দিম 2টা বাতিতে এনেকৈ কেকৰ বেটাৰখিনি ঢালি দিম। এয়া দেখিছেনে কি ধুনীয়া হৈছে। আচলতে কেকৰ বেটাৰটো ইমান ডাঠো নকৰিব, একেবাৰে পনীয়াও নকৰিব দেই, এটা নিৰ্দিষ্ট মিডিয়াম ফ্লেমত ৰাখিছোঁ। মই কথাবোৰ জানো মই ক'ব নাজানো আৰু দেই, বনাইছোঁহে আৰু নিজে মোবাইলত চাই তেনেকৈ শিকিছোঁ। আৰু শিকিবলৈ বহুত ইচ্ছা আছিল, তেনেকৈ মই এগৰাকীক কৈছিলোঁ যে আপুনি শিকাবলৈ কাৰোবাক আনিম কৈছিলে নহয়, কেতিয়া আনিব বুলি কৈ মোৰ আমনি লাগিলে। লাষ্টত অৱশেষত মোবাইলৰ পৰা চাই মই ট্ৰাই কৰিলোঁ। ইয়াত দেখিছেনে এনেকৈ টকিয়াই দিব লাগিব দেই।